সময় আছিল 27 মাৰ্চ ৰবিবাৰ ৰাতিপুৱাৰ পৰা ছ'চিয়েল মিডিয়াত সেইটো বাতৰি চৰ্চিত হৈছিল যিটো আছিল বিজেপিৰ সেই এডটো উজনিৰ আটাইকেইটা সমষ্টিতে বিজেপিৰ নিশ্চিত জয় কোন হ'ব পাৰে বাৰু এই এডটোৰ আঁৰত মোদী হিমন্ত মামা নে আন কোনো তৃতীয় ব্যক্তি সঁচাকৈ এই এডটো নীতিগত নে এনেকুৱা এড বাৰু নিউজ পেপাৰবোৰে দিব পাৰেনে লগতে এই এডটো দিয়াৰ ফলত অসমৰ পলিটিক্সত কেনে ধৰণৰ পৰিৱৰ্তন হৈছে আহি থকা কেইমিনিটৰ ভিতৰত আপোনালোকে ইয়াৰ লগত জড়িত সকলো তথ্য জানিব পাৰিব সো লেটছ ডিছকাছ উজনি অসমত 27 মাৰ্চত ভোট গ্ৰহণৰ পিছতে 28 মাৰ্চত ব্যাপকভাৱে ছ'চিয়েল মিডিয়াত প্ৰচলিত হৈ পৰিছিল এই নিউজটো লগতে ভয়ংকৰভাৱে হাহাকাৰ লাগিছিল বিজেপিৰ বিৰোধী দলসমূহৰ মাজত কিছুমানৰ মতে এইটো এটা আছিল বিজেপিৰ ভয়ংকৰ মাৰ্কেটিং কৌশল আৰু আন কিছুমানৰ মতে আছিল এইটো এটা অগণতান্ত্ৰিক আৰু অনীতিগত পদ্ধতি বাতৰিটো প্ৰকাশ পোৱাৰ পিছতে অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে দিছপুৰ পুলিচ থানাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিজেপি পাৰ্টি প্ৰেছিডেণ্ট জে.পি. নাড্ডা ৰঞ্জিত কুমাৰ দাস লগতে 8খন নিউজ পেপাৰৰ ওপৰত গোচৰ ৰুজু কৰিছিল কাৰণ তেখেতসকলৰ মতে এইটো আছিল মডেল কোড অফ কণ্ডাক্ট আৰু ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুল এক্ট 1951ৰ ভয়ংকৰ উলংঘন এতিয়া প্ৰশ্ন হ'ল মডেল কোড অফ কণ্ডাক্ট বাৰুনো কি এই বিষয়ে জনাৰ আগতে আমি জানিব লাগিব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া বা ECI কি সহজ ভাষাত ক'বলৈ গ'লে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া হৈছে এনে এটা প্ৰতিষ্ঠান যিয়ে ভাৰতবৰ্ষ আৰু ইয়াৰ ৰাজ্যসমূহৰ মাজত ইলেকশ্যন চোৱা চিতা কৰে এতিয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ৰাজ্যখনত যাতে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হয় তাৰ বাবে আৰম্ভণিৰ পৰা শেষলৈকে কিছুমান নিয়ম বান্ধি দিয়ে এইবোৰেই হৈছে মডেল কোড অফ কণ্ডাক্ট ভাৰতৰ সংবিধানৰ আৰ্টিকল 324ৰ মতে ইলেকশ্যনৰ সময়ত যিকোনো ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু আন দলৰ পাৰ্টিসমূহক নিৰীক্ষণ কৰাৰ দায়িত্ব হৈছে ইলেকশ্যন কমিশ্যনৰ এতিয়া প্ৰশ্ন হৈছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই বিজেপিৰ এই এডটোৰ বিষয়ে কোনো গুৰুত্ব আৰোপ কৰা নাই নেকি এই বিষয়ে G+ কৰা প্ৰশ্নৰ উত্তৰত অসমৰ জইণ্ট চিফ ইলেক্টৰেল অফিচাৰ ৰাহুল চন্দ্ৰ দাসে কয় যিহেতু এইটো এটা চৰ্চিত টপিক হৈ পৰিছে গতিকে এই বিষয়টো আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়ালৈ ফৰৱাৰ্ড কৰিছোঁ এতিয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ক'ব পাৰিব এইটো এটা মডেল কোড অফ কণ্ডাক্টৰ ভায়লেশ্যন হয় নে নহয় তাৰপিছত বাৰু কি হ'ল কংগ্ৰেছৰ এই গোচৰৰ আধাৰতে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই অসমৰ আগশাৰীৰ নিউজ পেপাৰ আছাম ট্ৰিবিউন অসমীয়া প্ৰতিদিন আমাৰ অসম নিয়মীয়া বাৰ্তা অসমীয়া খবৰ দৈনিক অসম দৈনিক যুগশংখ আৰু দৈনিক পূৰ্বোদয় এই 8খন নিউজ পেপাৰলৈ নটিচ জাৰি কৰে এই নটিচৰ উত্তৰত অসমীয়া নিউজ পেপাৰ কেইখনে কি কৈছিল তাৰ একো তথ্য বৰ্তমানলৈকে পাব্লিক ডমেইনত এভেইলেবল নহয় এতিয়া হাস্যকৰ বিষয় এইটো হৈছে যে বিজেপিৰ এই এডটোৰ পিছত কংগ্ৰেছে যোৱা 30 মাৰ্চ তাৰিখে অসমৰ আগশাৰীৰ 15খন নিউজ পেপাৰ যোগে সেই একে এড প্ৰচাৰ কৰিছিল এতিয়া প্ৰশ্ন হয় ক'ত গ'ল সেই ভয়ংকৰ মডেল কোড অফ কণ্ডাক্ট ভায়লেশ্যন লগতে সকলোৱে এইটো কথাও জনা উচিত যে নিউজ পেপাৰৰ ফ্ৰণ্ট পেজত এড দিবৰ কাৰণে লাখ লাখ টকাৰ প্ৰয়োজন ক'ৰ পৰা আহে এই টকাবোৰ আপোনালোকে এই বিষয়ে কি ভাবে এনেবোৰ এড নীতিগত হয় নে নহয় ইয়াৰ বাবে তলৰ কমেণ্ট বক্সটো খালী আছে লগতে আপোনালোকে যদি ভাবে অসমৰ ৰাইজে এই বিষয়ে জনা উচিত তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় হিন্দ জয় অসম